আপুনি কি কেতিয়াবা ভাবিছে চাৰ্চলৈ নোযোৱাৰ আমাৰ জীৱনত কি প্ৰভাৱ পৰিব পাৰে? আজিৰ বাইবেল বাণীত আমি বুজিবলৈ চেষ্টা কৰিম চাৰ্চলৈ নোযোৱাৰ ফলত কি কি ক্ষতি হ'ব পাৰে। চাৰ্চলৈ যোৱাটো কেৱল এটা অভ্যাস বা আচাৰ নহয়, ই আমাৰ আত্মিক আৰু ব্যক্তিগত বিকাশৰ বাবে অত্যাৱশ্যক। আহকচোন বুজি লওঁ চাৰ্চলৈ নোযোৱাৰ ফলত আমি কেনেকৈ বহু কথাত পিছ পৰি যাওঁ। আজিৰ এই বিশেষ বাইবেল বাণীত আমি বুজাৰ চেষ্টা কৰিম কেনেকৈ চাৰ্চলৈ নোযোৱাটোৱে আমাৰ আত্মা, মন আৰু সম্পৰ্কৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। আপুনি নিজৰ জীৱনত এই ক্ষতিবোৰ সহিব খুজিবনে? বাইবেলৰ প্ৰসংগত চাৰ্চলৈ যোৱাটো কিয় প্ৰয়োজনীয়? বাইবেলত চাৰ্চক এটা পবিত্ৰ স্থান বুলি গণ্য কৰা হৈছে, য'ত সকলোৱে একেলগে পৰমেশ্বৰক ধ্যান কৰে আৰু একে আনক সমৰ্থন প্ৰদান কৰে। চাৰ্চলৈ যোৱাটো কেৱল এটা পৰম্পৰা নহয়, এই এটা আত্মা আৰু মনৰ বিকাশৰ মাধ্যম। বাইবেলত কোৱা হৈছে, হেব্ৰু 10:25 লিখা আছে, আৰু আমাৰ মাজৰ কিয়ালৈ এই সংগীত গোটাব নাপায়, যি সাধাৰণভাৱে কিছু মানুহৰ অভ্যাস হ'লেও আপুনি আন কিছুমানক উদ্ধত কৰিব। এই বাণীৰ অৰ্থ হৈছে আমি চাৰ্চত একেলগে মিলি উঠা, তেতিয়া আমি একে আনক আত্মিকভাৱে উদ্ধত আৰু সমৰ্থন প্ৰদান কৰিব পাৰোঁ। চাৰ্চলৈ নোযোৱাৰ ফলত আমি এই আত্মিক আৰু সামাজিক সহায়তাৰে বঞ্চিত হৈ পৰোঁ। চাৰ্চলৈ নোযোৱাৰ ক্ষতিবোৰ। নম্বৰ 1, আত্মিক বিকাশত বাধা। চাৰ্চত আমি পৰমেশ্বৰক ধ্যান কৰি তেওঁৰ কথা আৰু শিক্ষা গভীৰভাৱে উপলব্ধি কৰোঁ। চাৰ্চত গ'লে বাইবেলৰ বাণী আৰু তাৰ মূল্যবোৰ বুজি পাবলৈ সহায় কৰে। ৰোমান 10:17 কোৱা হৈছে, বিশ্বাস শুনাৰ দ্বাৰা আহে আৰু শুনা খ্ৰীষ্টৰ বাণীৰ দ্বাৰা আহে। যদি আমি চাৰ্চলৈ নাযাওঁ তেন্তে আমি আমাৰ আত্মিক বিকাশ আৰু বিশ্বাসত বাধা অনুভৱ কৰিব পাৰোঁ, কাৰণ আমি পৰমেশ্বৰক ধ্যান আৰু শিক্ষাৰ পৰা আঁতৰি থাকোঁ। নম্বৰ 2, একেলগীয়া আৰু একাংকিতৰ অনুভৱ। চাৰ্চলৈ যোৱায়ে আমাৰ ভিতৰত এটা আত্মীয় পৰিয়ালৰ অনুভৱ যোগায়। চাৰ্চত আমি আমাৰ সমাজৰ লোকৰ সৈতে সংযোগ স্থাপন কৰিব পাৰোঁ। গালাতিয়া 6:2 লিখা আছে, একে আনৰ ভাগ ভৰ্তাই লোৱা আৰু এনেদৰে খ্ৰীষ্টৰ নিয়ম পূৰণ কৰা। চাৰ্চলৈ নোযোৱাৰ ফলত আমি এই আত্মীয় পৰিয়ালৰ পৰা আঁতৰি পৰোঁ আৰু এক প্ৰকাৰৰ একাংকিতৰ অনুভৱ কৰিব পাৰোঁ। ইয়াৰ ফলত আমি আত্মিক আৰু মানসিকভাৱে দুৰ্বল হৈ পৰিব পাৰোঁ। নম্বৰ 3, পৰমেশ্বৰৰ আদেশ ভংগ কৰা। বাইবেলত চাৰ্চত একেলগে মিলাৰ আদেশ দিছে, যাতে আমি পৰমেশ্বৰক একান্ততাৰে ধ্যান কৰিব পাৰোঁ। যাত্ৰা পুস্তক 20:8 কোৱা হৈছে, বিশ্ৰাম দিনটো সুঁৱৰি থোৱা আৰু তাক পবিত্ৰ কৰি থোৱা। চাৰ্চলৈ নাযাওঁতে আমি পৰমেশ্বৰৰ এই আদেশ ভংগ কৰোঁ। ইয়াৰ ফলত আমি আমাৰ জীৱনত এটা পবিত্ৰ আৰু শৃংখলিতভাৱে বাচিবলৈ সুযোগ হেৰাই পেলাওঁ। নম্বৰ 4, স্বীকৃতি আৰু ক্ষমাৰ অনুভৱ হাৰা। চাৰ্চত আমি পৰমেশ্বৰৰ প্ৰেম আৰু ক্ষমাৰ জ্ঞান লাভ কৰোঁ। আমি আমাৰ পাপৰ স্বীকাৰ আৰু সংশোধনৰ বাণী লাভ কৰোঁ। প্ৰথম যোহন 1:9 লিখা আছে, যদি আমি আমাৰ পাপৰ স্বীকাৰ কৰোঁ তেন্তে তেওঁ বিশ্বাস্ত আৰু ধাৰ্মিক, যিয়ে আমাৰ পাপৰ পৰা ক্ষমা কৰি আমাক সকলো অপবিত্ৰতাৰ পৰা শুদ্ধ কৰিব। আমি চাৰ্চলৈ নাযাওঁ তেন্তে আমি এই ক্ষমা আৰু প্ৰেমৰ অনুভৱৰ পৰা আঁতৰি থাকোঁ, যিয়ে আমাৰ পৰমেশ্বৰৰ কাষলৈ নি যাবলৈ সহায় কৰিব। নম্বৰ 5, আত্মা আৰু ধৈৰ্যৰ অভাৱ। চাৰ্চলৈ যোৱাত আমি আমাৰ আত্মা আৰু ধৈৰ্যত এক নতুন উদ্দীপনা অনুভৱ কৰোঁ। ফিলিপিয়ান 4:13 কোৱা হৈছে, মই খ্ৰীষ্টত সকলো কৰিব পাৰোঁ, যিয়ে মোক শক্তি প্ৰদান কৰে। কিন্তু আমি চাৰ্চলৈ নাযাওঁ তেন্তে এই উদ্দীপনা আৰু শক্তি কমি যায়। আমি আমাৰ জীৱনৰ সমস্যাবোৰ আৰু কষ্টবোৰ অকলে অনুভৱ কৰোঁ। নম্বৰ 6, পৰিয়ালিক সম্পৰ্কত প্ৰভাৱ। চাৰ্চত যোৱাৰ আমাৰ পৰিয়ালৰ সকলো সদস্যৰ সৈতে এক শক্তিশালী সম্পৰ্ক গঢ়ি উঠে।
আমি একে আনৰ সৈতে ধ্যান আৰু প্ৰাৰ্থনাত একেলগে সংযুক্ত থাকোঁ। এই পৰিয়ালত প্ৰেম আৰু সমৰ্থনৰ পৰিৱেশ গঢ়ি তোলে। কিন্তু আমি চাৰ্চলৈ নাযাওঁ, তেন্তে পৰিয়ালৰ একাত্মতা আৰু প্ৰেমত দুৰ্বল হৈ পৰোঁ। পৰিয়ালত এক প্ৰকাৰৰ বিভাজন আৰু একাকিত্বৰ অনুভৱ বৃদ্ধি পায়, যি আমাৰ সম্পৰ্কত খণ্ড সৃষ্টি কৰিব পাৰে। নম্বৰ 7, সম্প্ৰদায়ৰ পৰা দূৰ হ'ব। চাৰ্চ এটা সম্প্ৰদায়ৰ অংশ য'ত সকলোৱে একে আনৰ সহায়ক হয়। 1 কৰিন্থিয়া 12:27 লিখা আছে, তোমালোকে খ্ৰীষ্টৰ দেহৰ অংশ আৰু তোমালোকে তাৰ অংশ। আমি যদি চাৰ্চলৈ নাযাওঁ, তেন্তে আমি এই সম্প্ৰদায়ৰ পৰা আঁতৰি পৰোঁ। ইয়াৰ ফলত আমি আমাৰ জীৱনত এক আত্মিক আৰু বাস্তৱিক সহায় পৰা বঞ্চিত হৈ পৰোঁ। চাৰ্চৰ গুৰুত্ব আৰু আমাৰ উদ্দেশ্য। বাইবেলত চাৰ্চক আমাৰ জীৱনত এটা অত্যাৱশ্যকীয় ভূমিকা দিয়া হৈছে। ইয়াত কেৱল প্ৰাৰ্থনা আৰু ধ্যান নহয়, ই এজন পৰিয়ালৰ ৰূপ লয় যিয়ে আমাৰ জীৱনৰ সকলো দিশত সহায় হয়। চাৰ্চৰ উদ্দেশ্য কেৱল ধৰ্মৰ বাবে একত্ৰিত হ'ব নহয়, ই আমাৰ জীৱনৰ যাত্ৰাক মসৃণ আৰু সহজ কৰি তোলে। ৰোমান 12:5 কোৱা হৈছে, আমিও সকলো খ্ৰীষ্টৰ এক দেহৰ অংশ আৰু একে আনৰ সৈতে সংযুক্ত। এই অনুভৱ তেতিয়া অনুভৱ কৰিব পাৰোঁ যেতিয়া আমি চাৰ্চলৈ একেলগে গ'লোঁ আৰু একে আনৰ সহায়ক হ'লোঁ। চাৰ্চলৈ যোৱাটো এটা আত্মিক শৃংখলা যিয়ে আমাৰ জীৱনক বহু ধৰণে সমৃদ্ধ কৰে। ইয়াৰ ফলত আমাৰ সৈতে এখন সম্প্ৰদায় আৰু পৰিয়াল গঢ়ি উঠে, যিয়ে সকলো পৰিস্থিতিত আমাৰ লগত থাকে। আমি যদি চাৰ্চলৈ নাযাওঁ, তেন্তে আমি আমাৰ জীৱনৰ বহু ক্ষেত্ৰত আমাক দুৰ্বল অনুভৱ কৰোঁ। আহকচোন আমি আমাৰ জীৱনত চাৰ্চক এটা প্ৰাথমিকতা দিওঁ আৰু পৰমেশ্বৰৰ কাষত থাকোঁ। ইয়াৰ দ্বাৰা আমাৰ জীৱনত শান্তি, প্ৰেম আৰু এক আত্মিক শক্তিৰ আহৰণ হ'ব, যিয়ে আমাৰ আৰু আমাৰ পৰিয়ালৰ জীৱনক আশীৰ্বাদেৰে পূৰণ কৰিব। বন্ধুবৰ্গ, আজিৰ এই বাৰ্তাটোৱে আমাক এইটো অনুভৱ কৰায় যে চাৰ্চ কেৱল এটা স্থান নহয়, ই আমাৰ জীৱনৰ এটা গুৰুত্বপূৰ্ণ অংশ যিয়ে আমাক আত্মিকভাৱে শক্তিশালী কৰি তোলে। আপুনি কি এই পৰিৱৰ্তনৰ বাবে সাজু? এই ভিডিঅ'টো আপোনাৰ বন্ধু আৰু পৰিয়াল সৈতে অৱশ্য ভাগ বতৰা কৰক যাতে সিহঁতে এই গুৰুত্বপূৰ্ণ বাৰ্তাটো জানিব পাৰে। এনে অনুপ্ৰেৰণাদায়ক বাইবেল বাৰ্তাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে দেখা পাব পাৰোঁ পৰৱৰ্তী ভিডিঅ'ত। বাই বাই।